মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰলৈ এটা শিঙি মাছৰ ৰেচিপি আগবঢ়াবলৈ লৈছোঁ। মই আচলতে ছোৱালীৰ কাৰণে বনাবলৈ ধৰিছিলোঁ, গতিকে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিসকলে বনোৱা নাই এনেদৰে বনাই দিব, বহুত হেল্ডি হয়। আৰু মই আজি বনাবলৈ লৈছোঁ অমিতাৰ লগত। এয়া শিঙি মাছখিনি মই ধুনীয়াকৈ ধুই কাটি মেলি ল'লোঁ। ইয়াতে মই এতিয়া নিমখ আৰু হালধি সানিম। নিজৰ প্ৰয়োজন মতে আপোনালোকে সানি ল'ব নিমখ আৰু হালধি। নিমখ একে কম পৰিমাণে দিম, যিহেতু ছোৱালীয়ে খাব। নিমখ আৰু হালধি সানি লোৱাৰ পাছত কেৰাহী এখন গৰম হৈছে, ইয়াতে তেল। ইয়াতে মই মাছকেইডোখৰ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া অকণমান কমকৈ ফ্ৰাই কৰিম, যিহেতু এয়া জীয়া মাছ হয়, সেইকাৰণে। জীয়া মাছ বিভিন্ন ধৰণৰ জোল বনাই খুৱাব পাৰি। নৰসিংহ, ভেদাইলতা এনেকৈও জোল বনাই খুৱাওঁ। গতিকে এতিয়া আজি মই সেইখিনি নাই, সেয়া মই আজি অমিতা দি বনাম। একদম চিম্পলকৈ বনাম আৰু হেল্ডি হয়। আৰু জীয়া মাছৰ জোল খোৱাটো বহুতেই ভাল হয় যিহেতু। এয়া মই অমিতা এনেকৈ কাটি লৈছোঁ। কুকাৰতেই দিম যিহেতু। এয়া অকণমান পিঁয়াজ লৈছোঁ আৰু অকণমান মই নহৰু লৈছোঁ আৰু আদা নলওঁৱেই। আৰু এয়া মই মাছ দুডোখৰে দিম। কুকাৰ এটা পাতি দিছোঁ। কুকাৰটোত মই 2 চামুচৰ জোখৰ তেল দিম। এয়া গৰম হৈ আহিবলৈ ধৰিছে। 2 চামুচ মই তেল ব্যৱহাৰ কৰিছোঁ। ইয়াত মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে মই এতিয়া অকণমান পিঁয়াজ আৰু নহৰু একেলগেই দিম। অকণমান সময় ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। ইয়াতে এতিয়া অকণমান সময় ভাজিছোঁ মই। এয়া ৰঙচুৱা হৈ আহিবলৈ ধৰাতেই মই ইয়াতে অমিতাকেইডোখৰ দি দিছোঁ আৰু অকণমান সময় অমিতাকেইডোখৰ দি ভাজি ল'ম। এতিয়া ইয়াতে অকণমান মই হালধি আৰু একদম অকণমান নিমখ অকণমানেই ব্যৱহাৰ কৰিম। অকণমান সময় ভাজি হোৱাতে ইয়াতে এতিয়া মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। নিজৰ জোখমতেই পানী দি ল'ব। ইয়াতে তাৰপিছতে মই মাছ দিম আৰু মাছ দি চিটিটো অহালৈ ৰ'ম। 7-8টা চিটি অহালৈ ৰ'ম আৰু তাৰপাছতে খাব পৰা হৈ যাব। অকণমান সময় উতল আহিবলৈ দিছোঁ আৰু তেতিয়াই মই মাছকেইডোখৰ ইয়াতে দি লওঁ। হৈয়ে যাব। এয়া চিটি আহি গ'ল। এয়া খাবৰ কাৰণে ৰেডি হৈ গ'ল। বহুতেই হেল্ডি হয়। এনেদৰে আপোনালোকে দি চাবচোন, খায়ো ভাল পাব। অকণমান বেলেগ এটা সোৱাদ আহিব আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণেও বহুতেই ভাল। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ